আৰু কি হ'ল আজি? মোৰ নাম হেমচন্দ্ৰ দাস। কিহত দায়িত্বত আছে? মই নামঘৰৰ নামঘৰীয়া কৰি আছিলোঁ। আমাৰ পুঞ্জান চাৰিআলি নামঘৰৰ আমাৰ ফ্ৰণ্টতে আমাৰ পদ্ম ফিচাৰীখন আছে, তাতে এটা মানে কেম্প আছে নামঘৰৰ অপজিটত। এই ল'ৰা দুটা আছিলে, কিন্তু তাৰ ভিতৰত এটা হেৰি কৰি আছে। তাৰ নাম টনি দাস, থানামুখৰ পৰমা দাসৰ পুতেক। আৰু সি তাত গৈ মানে খুব বেয়া মান মাতি আছে, মই নাম ল'ব পৰা নাই। মই সিহঁতক ক'লোঁ যে তহঁতে ইমান বেয়া মাতিছ, মই নাম ল'ব পৰা নাই। সিহঁতে তেতিয়া কৈছে সি মোক খুব বেয়া মান মাতিছে, আৰু তই মোক মাক ধৰি গালি পাৰি খেদি আহিছে। মই প্ৰটেকশ্যনৰ কাৰণে ঠেলা এটা মাৰিছোঁ। তাৰপৰা সি কৈছে তই মোক কি কৰিবি? থানাৰ তাৰমানে মোৰ হেৰি আছে, মই থানামুখৰ ল'ৰা, মোৰ থানাৰ লগত হাত আছে, তই মোক কি কৰিবি? মই এই ড্ৰাগছৰ ব্যৱসায় কৰিয়ে থাকোঁ বোলে। এইবোৰে কৈছে, মই আৰু ক'বলৈ নাই আৰু। তাৰপৰা আচলতে সি ঠেলা মাৰি দিয়াৰ লগে সি শিলগুটি আনি একদম মাথাত মাৰিছে, এইবিলাকত মাৰিছে, মানে খুব মাৰি। তাৰপৰা মই প্ৰটেকশ্যন দিবলগীয়া হৈছে আৰু। এতিয়া ওচৰত মানুহো নাই, ঢেৰ মানুহ পাছত আহি পাইছে, সিহঁতি দুটা ল'ৰাই পলাই দিলে। এতিয়া দিলোঁ মই তাৰপৰা ইয়াৰ পৰা থানাৰ পৰা মোক পঠিয়াইলে। মই মূৰত পাইছোঁ, ইয়াত পৰিছে প্ৰায় 10টামান চিলাই পৰিছে, কাণত পৰিছে, আৰু এই হাতে চাতে অলপ দুখ পাইছোঁ। শিলৰে মাৰিছে। এইটো 7:45, মই 7:45 ৰাতি আন্ধাৰত 7:45 মানে মই নাম সামৰি ওলাই আহিছোঁ। বেয়া বস্তু মানে তেওঁলোকে ড্ৰাগছ চাগছ খায়, আৰু একদম মদ খাই লৈ ড্ৰাগছ খাই, ড্ৰাগছৰ গোন্ধটো নাপায়েই, কিন্তু মদ খাই লৈ মানে পুৰা অভদ্ৰামী, একদম মাত মানে ইমান বেয়া মাতিছে মানে আপুনি থাকিব নোৱাৰে। মই নামঘৰত নাম ল'ব পৰা নাই। নামঘৰটোৰ নাম কি? আৰু থানাৰ পৰা এইটো 2 কিলোমিটাৰ, আৰু নামঘৰটোৰ নাম হৈছে পুঞ্জান চাৰিআলি নামঘৰ। আমাৰ তাত এখন নামঘৰ আছে, তাত মই সদায় পুৱা গধূলি বন্তি জ্বলাৰ পৰা নাম প্ৰসংগ কৰি থাকোঁ। আজিও ঠিক সেইদৰে। আৰু সিহঁতৰ ফিচাৰী মালিকক মই 2-3 দিন গোচৰ দিছোঁ এইটো কথা, কিন্তু ফিচাৰী মালিকে এদিন মোক কৈছে যে মই সিহঁতক কৈছোঁ, সিহঁতক খেদিছোঁ, তাৰ পাছত প্ৰায় গৈ থাকে। আজি কিন্তু নাম ল'ব পৰা নাই, ইমান অভদ্ৰামী কৰিছে। আপোনাক মাৰপিট কৰিলে, এতিয়া আপুনি আহ্বান জনাব? আৰু মই আৰক্ষীক এতিয়া কৈছোঁ, মোৰ সকলো তাৰমানে মই থানাত এজাহাৰ সতি দিছোঁ। তেওঁলোকে কি কৰে মই বিশেষ নাজানো, কাৰণ সি আগেই কৈছে যে পুলিচ মোৰ হাতত আছে, মই থানামুখৰ ল'ৰা, মই কালো ভয় কৰিম, সেইভাগে কৈছে। থানামুখত এই আমাৰ ৰাধিকাখান্দি পথৰ চাৰিআলিটা আছে ন, মাজতে এই মাছকা কিলা বাহঁতৰ ঘৰ থানা।